ক'ত গৈ আছো বিহু খাবলৈ ভোগালী বিহু খাবলৈ যাই আছো চাংমান্দা ভোগালী বিহু খাবলৈ হ্যাপি ভোগালী বিহু ইয়াৰ পিছত যাম আমি ফাইগুণ্ডাৰৰ পৰা আমাৰ বন্ধুক ল'ম বনেন ব্ৰহ্মক লৈ কিনে আমি যাম আমাৰ বন্ধু ঠিক আছে আৰু দেখাম কেনেকৈ আপোনালোকে বৰজাতিসকলে বিহু পালন কৰে আজি দেখুৱাই দিম আপোনালোকক হয় হয় ধুনীয়া এইটো বনেন আহি গ'ল আৰু বনেন ব্ৰহ্ম আহি গ'ল আজি যাম আমি বিহু চাবলৈ ব'লা তো এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল কাজিগড়ৰ পৰা টিপকাইলৈ আপোনালোকে থাকিব লগত টিপকাই চাংমান্দালৈ যাই আছো বিহু চাবলৈ বিহু খাবলৈ ফূৰ্তি কৰিবলৈ আহি আহি পাই গ'লো আমি টিপকাই এতিয়া যাম আমি চাংমান্দা গাঁওখনলৈ যাম তাতে ৰখি আছে আমাৰ কাৰণে মানুহ এতিয়া সোমাই গ'লো চাংমান্দা যোৱা ৰাস্তা আহি আহি পাই গ'লো হাগ্ৰামাচাৰৰ শহুৰেকৰ ঘৰ আৰু 1 নম্বৰ পৰ্বতজোৰাৰ MCLৰ ঘৰ শ্ৰীমতী মুনমুন বাইদেউ ডাঙৰীয়ানীৰ এইটো ঘৰ হয় আৰু আহি পালো এইটো চাংমান্দা গাঁও যা এইটো খেতি পথাৰত যাই আছো বেজাৰ লৈ আহি যোৱা আৰু এয়া আলি ভাঙি ভাঙি যাই আছো আমি বিহু খাবলৈ সুপার কার এইটো আহি আহি পাই গ'লো ভোজস্থলী কহুৱা বন এইটো কহুৱা বনত এইটো আমিবিলাক খাই আছে পিকনিক এইটো আমাৰ পিকনিক স্থলী দেখাই আছো আপোনালোকক
চাওক আপোনালোকে কেনেকৈ নাচি আছে কিমান ধুনীয়া মানুহ বড়োজাতিসকল ইমান ভাল মানুহ মই ক'ব নোৱাৰোঁ ইমান ফ্ৰী ফ্ৰাক কোনো গিল্টি নাই মনত বড়োজাতি মানুহ সঁচাকৈ বহুত ভাল আই চেলুট দেম